খুলুমবাই নমস্কাৰ আজিৰ যিখন তামুলপুৰৰ মহিলা সবলীকৰণৰ ওপৰত মিটিং ৰখা হৈছে তাতে মই আজি অতিথি হিচাপে উপস্থিত থাকিব পাই মই অশেষ ধন্যবাদ মানিছোঁ যেহেতু আমাৰ নতুন চৰকাৰ আহি আছে ইউপিপিএল চৰকাৰ আহি আছে গতিকে আমাৰ এই ইউপিপিএল চৰকাৰখনৰ যিটো এজেণ্ডা আছে আমাৰ যিখন আমাৰ BTR চুক্তি আছে সেই চুক্তিখনত আমাৰ মহিলা সবলীকৰণৰ ওপৰত বহু ধৰণৰ আঁচনি আছে গতিকে সেই আঁচনি মৰ্মে আজি মই আহি ইউপিপিএল দলৰ মই অৰ্গেনাইজিং সেক্ৰেটাৰী হিচাপে উপস্থিত থাকি মই মহিলাসকলক মই এটা উদ্বোধনী জনাইছোঁ আৰু আঁচনিসমূহৰ বিষয়ে জনাইছোঁ আত্মসহায়ক গোট কি বস্তু হেতু মই তেওঁলোকৰ ওপৰত অকণমান সবিশেষ জনালোঁ যেহেতু আমাৰ এই বিভিন্ন আঁচনিসমূহ আগতে যোৱা 17 বছৰত যিবিলাক আহিছিল সেই আঁচনিসমূহৰ পইচাবিলাক আহি প্ৰশিক্ষণৰ অভাৱত আমাৰ BPF চৰকাৰখনে যেহেতু একো নকৰিলে যোৱা 17টা বছৰত গতিকে মই এইবাৰ ইউপিপিএল চৰকাৰৰ হৈ আমাৰ যিখন BTR চুক্তিত আছে সেই আঁচনিসমূহ পূৰ্ণাংগ ৰূপত ৰূপ দিবৰ কাৰণে আমি যত্ন কৰিছোঁ গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰথমতেই কৈছে যে আই মাতৃসকলৰ কাৰণে চিন্তা কৰাৰ কথা গতিকে আমাৰ যিবিলাক আঁচনি আছে যেনেকুৱাকৈ আমাৰ মহিলাসকলক আমি নিজৰ ভৰিৰ ওপৰত থিয় দিবৰ কাৰণে তেওঁলোকক আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিম বুলি আমি চেষ্টা কৰিম আৰু নিশ্চয় আমাৰ এই BTRখন এই আঁচনিসমূহৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লৈ ধৰক আচাৰ বনোৱাৰ পৰা নিজৰ জীৱনশৈলী কেনেকৈ জীৱন ধাৰণ কৰিব যিবিলাক মানে ইনষ্টিটিউট আমাৰ যিখন আমাৰ টংলাত হ'ব বুলি কৈছে সেই ইনষ্টিটিউটৰ জৰিয়তে আমাৰ মহিলাসকল বহুত মানে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ যেহেতু আমাৰ BTR চুক্তিত আমাৰ মহিলাবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আছে আগতে যেতিয়া BPF চৰকাৰ আছিলে যোৱা 17টা বছৰ বিভিন্ন ধৰণৰ আঁচনি আহিছে বহুত মানে সেলফ হেল্প গ্ৰুপৰ নামত বহুত কৰোৰ টকা আহে কিন্তু সেই টকাবিলাক কি কৰে তেওঁলোকৰ নিজৰ জেপত ভৰাই কিহৰ কাৰণে যেহেতু তেওঁলোকে আমাৰ মহিলাবিলাকে আগবাঢ়ি যাব পৰা নাছিল তেওঁলোকে আঁচনিসমূহৰ বিষয়ে জানা নাছিলে তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা উদ্যোক্তা ওলোৱা নাছিল কিন্তু এইবাৰ আমাৰ যিখন নতুন এজেণ্ডা নতুন যিটো চুক্তি BTR চুক্তিত বিশেষকৈ মহিলাসকলৰ মানে আমাৰ 33% আমাৰ হেৰি এয়া 33% যেহেতু মহিলাসকলৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে সেই সংৰক্ষণ অনুযায়ী আমি বিভিন্ন জায়গাত বিভিন্ন আমাৰ মহিলাসকলক আমাৰ এই সেলফ হেল্প গ্ৰুপৰ জৰিয়তে আমাৰ প্ৰডাকশ্যনবিলাক আমি উলিয়াই টেক্সটাইলৰ পৰা আৰম্ভ কৰি পল্ট্ৰিৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰ ফিল্ডত হওক কালচাৰেলি হওক আমি সকলোতে আমি গোটেই মহিলাসকলক জাগ্ৰত কৰি আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি পেলাই আমি তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ যিহেতু আমাৰ প্ৰতিশ্ৰুতি হৈছে আমাৰ ইউপিপিএলৰ প্ৰতিশ্ৰুতি হৈছে ভয় ক্ষোভ আৰু ভ্ৰষ্টাচাৰৰ পৰা দূৰত থকা গতিকে আমি গাঁৱে গাঁৱে গৈ আমাৰ এই ইউপিপিএল চৰকাৰৰ বিষয়ে আমি জয়ধ্বনি দি পেলাই আমাৰ শ্লোগান সহকাৰে আমি মহিলাসকলক অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে আমি যত্ন কৰিব প্ৰচেষ্টা কৰিম আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু আমাৰ চৰকাৰখন গঠন হোৱাৰ পিছত আমাৰ নিজৰ মাতৃভূমিতে আমাৰ যিহেতু আমাৰ ইনষ্টিটিউটসমূহ হ'বলৈ গৈ আছে গতিকে আমাৰ কেৰালা বেংগলোৰত যিসকল আমাৰ অসমৰ পৰা আমাৰ BTR অঞ্চলৰ পৰা যিবিলাক মহিলাই হওক যুৱক হওক ছোৱালী হওক গৈ পেলাই তাতে কৰ্মসংস্থাপনৰ কাৰণে বাহিৰত যায় তেওঁবিলাক যদি ঘূৰি আহি পেলাই আমাৰ ইয়াতে নিজৰ অঞ্চলত নিজে কৰ্ম দক্ষতা দেখুৱাই পেলাই আমি তেওঁলোককো সুযোগ সুবিধা দিম বুলি আমি এটা আশা ৰাখিছোঁ আৰু তেওঁলোককো ইতিমধ্যে আমি মেছেজ কৰা হৈছে আমাৰ ৰাজহুৱা মেছেজৰ জৰিয়তে তেওঁলোকে গম পাইছে যে আমাৰ নতুন চৰকাৰ অহাৰ পিছত উইদিন 6 মান্থৰ ভিতৰত আমাৰ সকলো মহিলাই হওক যুৱক হওক সকলোৱে কৰ্মসংস্থাপন পাব বুলি এটা মেছেজ দিয়া হৈছে